এফালে চা আকৌ হাই হাই হেপী নিউ ইয়াৰ থেংক ইউ চ' গাইজ আমি আহিছিলোঁ আজি ভাইটিক লগ কৰিবৰ কাৰণে পিজিত। এইটো হৈছে ভাইটিহঁতৰ পিজি। আজি নতুন বছৰ প্ৰথম দিন, ইংৰাজী নৱবৰ্ষ, সেইটো কাৰণে প্ৰথম দিনা ভাইটিক লগ কৰিব আহিছিলোঁ আৰু আমি ইয়াৰ পৰা ওলাই দিম বগীবিল। ত' ভাইটিক লগ কৰি ল'লোঁ, এতিয়া যাওঁ আমি। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষলৈ বহুত বহুত শুভেচ্ছা থাকিল। হেপী নিউ ইয়েৰ। অঁ, কি কৈছে শুনিছেনে? হেপী নিউ ইয়েৰ। তো এতিয়া আমি যাব লৈছোঁ বগীবিল। তো ইয়াত গাড়ীত ভণ্টি আছে আৰু এইফালে মা আছে, মা আৰু আমি বগীবিল যাওঁতে ডিব্ৰুগড় ৰাস্তা কাষতে কমলা আছে, সেইটো কাৰণে আপাই 1 কেজি লৈছে। তো পাপাও লৈছে। তো আমাৰ আপা আহি আছে কমলা লৈ। আজি চাগে একদম কমলা খাবই খাব। যোৱাকালি 50 টকাত 4ডাল ল'লে, আধা কেজি ন, একদম বেয়া ওলালে। আজি একদম ভাল পায় 1 কেজিকৈ লৈ লৈছে আৰু এনেকৈয়ে আমি আগবাঢ়ি গৈ থাকোঁতে মাজতে এখন টোল গেট পালোঁ, যোনখন টোল গেট এতিয়ালৈকে কাম সম্পূৰ্ণ হোৱাগৈ নাই। তো আমি এতিয়া গৈ আছোঁ বগীবিল আৰু এইবাৰ বগীবিলত বহুত মানুহ গৈছে। তো ৰাস্তাটোৰ কাষত থকা পথাৰবিলাকো ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে। আৰু আহি আমি এনেকৈ পালোহি বগীবিল ওচৰৰ ৰাস্তাটো, যোনটো ছাইডেদি গ'লে পাব আপোনালোকে ব্ৰিজৰ তলত। আৰু আমি যাম এতিয়া চিধা ব্ৰিজলৈ যাম আৰু তাৰ ছাইডত আছে ট্ৰেইন যোৱা ৰেলৰ চিৰিটো। তো এইফালে মানুহ গৈ আছে তলৰ ফালে, আমি ডাইৰেক্ট যাম। যিহেতু আমি বহুত বছৰ আগতে আহিছিলোঁ ইয়াত, তেতিয়ালৈকে ব্ৰিজখন কমপ্লিট হোৱাগৈ নাছিলে, তেতিয়া বনাবলৈ ষ্টাৰ্ট কৰিছিলে। আৰু এইফালে দেখিছে আপোনালোকে মানুহবিলাক যাবলৈ লৈছে তলৰ ফালে। তো আমি ওপৰ ফালে যাওঁ, তাৰ পাছত ঘূৰি আহি এইফালে সোমামগৈ। আপা অঁ, চ' ফাইনেলি আমি আহি পালোহি বগীবিল ব্ৰিজ। তো ইয়াত আপাই পৌঁছি আছে, ফটো নাই মৰা। তো ভিডিঅ' কৰি আছোঁ আৰু এইফালে মানুহবিলাকে পিকনিক খাই আছে। আৰু মই আপোনালোকক এতিয়া ব্ৰিজখনৰ পৰা ইয়াৰ ভিউটো দেখুৱাই দিছোঁ। ইয়াৰ ভিউটো দেখিবলৈ খুবেই ধুনীয়া। যদি আপোনালোকে অহা নাই তেন্তে আহিব ইয়াত। আৰু এতিয়া আমি ব্ৰিজখনৰ পৰা অকণমান আগত গৈ দেখিলোঁ যে ইয়াত বজাৰ আছে, মানুহবিলাকে বজাৰ কৰি আছে। ইয়াত কিন্তু মই এটাই বস্তু বেছিকৈ দেখিলোঁ, কমলা বহুত ওলাইছে এবাৰ। আৰু যিহেতু এতিয়া বতৰ হৈছে আৰু আমি আহি পালোহি এখন ধাবাখনৰ ওচৰতে এখন সৰু দোকানত কাপোৰ দেখিছোঁ। তো এইবিলাক হৈছে তেওঁলোকৰ মিচিং কাপোৰবিলাক, তেওঁলোকে এইবিলাক বোৱা বুলি ক'ব লাগিব। আৰু মা আৰু আপাই গৈ প্ৰাইচবিলাক সুধিছেগৈ আণ্টিগৰাকীক। ইয়াত আপোনালোকে চাব পাৰে ইমান ধুনীয়া লাগিছে কালাৰবিলাক, আপোনাক কি ধৰণৰ কালাৰ লাগে। আৰু ফুলটো চাব পাৰে আপোনালোকে। আৰু ইয়াত দামটো হৈছে আপোনাৰ 3000 পৰা আছে, আৰু ইয়াতকৈ যদি আপুনি তলত বিচাৰে তেন্তে সেয়াও পাব। আৰু ইয়াৰ ভিতৰ ফালেও আছে। তো ইয়াত আপোনালোকে চাওকচোন ইমান ধুনীয়া কাপোৰযোৰ, ফুলটো চাব পাৰে আপোনালোকে। আৰু ইয়াৰ কালাৰ বহুত ধৰণৰ আছে, গ্ৰীণ, ব্লু, পিংক, য়েল্লো, ব্লেক এণ্ড গ্ৰে কালাৰো আছে। তো আপোনালোকে যি ধৰণৰ কালাৰ বিচাৰে সেই ধৰণে পাব। আৰু কাপোৰ বুলি ক'লে জানে আৰু মহিলাসকল য'তে কাপোৰ দেখে সেয়াই সুধিব যায় বা ল'ব বিচাৰে। তো এইফালে আমাৰ আপায়েও সুধি আছে ইয়াত ছিংগল আছে নে এযোৰকৈ আছে বুলি। তো আণ্টিগৰাকীয়ে কৈছে এইটো এযোৰ হয়। ভাত খালা নাই? লাগিছে ন? এছ কালাৰটো ইমান ধুনীয়া লাগিছে। অ' বাচ্চা, ভাত খালা নাই? মামাম খালা? মামাম ইমান ডাঙৰ বেগটো লৈ ক'ত যোৱা তুমি? ইয়াৰ পৰা আমি উভতি আহিছোঁ। এতিয়া যাম ব্ৰিজৰ তলফালৈ কাঞ্চনজংঘা চাবৰ কাৰণে। তো গাইজ, আমি এতিয়া ব্ৰিজৰ তলফালে সোমাই আগলৈ আগবাঢ়ি আহি আছিলোঁ আৰু তেতিয়াই দেখিবলৈ পাইছোঁ যে ছাইডৰ ফালে কিমান মানুহে ব'টিং কৰি আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে, কি ধুনীয়া লাগিছে। আৰু তাৰ কাষতে থকা ঠাইখিনিতো মানুহে পিকনিক খাইছে। আৰু আহি আমি এইখিনি ঠাই পালোহি।
ইয়াৰ পৰা চাবলৈ ভিউটো ইমানেই ধুনীয়া লাগিছে। তো ইয়াত আপোনালোকে দেখিব পাইছে অলৰেডি বহুত মানুহ আছেই আৰু ইয়ালৈকে গাড়ী আনিবৰ কাৰণে বহুতেই প্ৰব্লেম হয়। সেইটো কাৰণে আমি গাড়ীখন অলপ ওচৰতে পাৰ্ক কৰি থৈ আহিছোঁ আৰু এইখিনি ঠাইতে বহিলৈ আমি ইয়াত খাই ল'ম, যিহেতু আমি ঘৰতে বনাই আনিছিলোঁ খাবৰ কাৰণে। আৰু ইয়াৰ পৰা আপোনালোকে দেখিবলৈ পাইছে ইমান ধুনীয়া লাগিছে নদীখন, লগতে ব্ৰিজখনো। আৰু ইয়াতে বহিলৈ আমি এতিয়া পিকনিক খাম। যিহেতু আমি খোৱা বস্তুবিলাক ঘৰতে বনাই আনিছিলোঁ, সেইটো কাৰণে বেছি প্ৰব্লেম হোৱা নাই। আৰু ইয়াতে বহিলৈ আমি গোটেই 5টাই খাই ল'ম। তাৰ পাছত অলপ চাম, চোৱাৰ পাছত আমি ইয়াৰ পৰা ওলাই যাম ঘৰলৈ, যিহেতু সোনকালে আন্ধাৰ হৈ যায়। আৰু গাইজ, আমি যিহেতু কাঞ্চনজংঘাখন চাব আহিছিলোঁ, সেইখন বাৰু দেখিলোঁ। আৰু এইখন এখন জাহাজ এতিয়ালৈকে বনাই কমপ্লিট হোৱা নাই। তো আমি ভাবিছিলোঁ এইখন ৰেষ্টুৰেণ্টত সোমাম বুলি, কিন্তু ইমানেই মানুহ ভিৰ, সেইটো কাৰণে আমি নোসোমালোঁ। আপা বগৰী পাৰিছা? বগী বিলত আহি বগৰী। আৰু আমি খাই বৈ অলপ ফুৰিলোঁ, ফটো মাৰিলোঁ, চালোঁ। তো এতিয়া আমি ইয়াৰ পৰা ওলাই দিম। এইফালে এতিয়াও মানুহ বহুত আছে আৰু বহুতে এনজয় কৰি আছে এতিয়াও। তো আমি এতিয়া সোনকালে ওলাই দিছোঁ, তেতিয়াই সোনকালে ঘৰ গৈ পামগৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে আছিল। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। তো আৰু যদি ভাল পায় তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকে যিসকলে অহা নাই তেন্তে ইয়াত এবাৰ হ'লেও আহিব, বহুতে ভাল লাগে।